সো গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰিছোঁ ভাল সকলোৰে। পালকিক স্কুলত থ'বলৈ লৈ গৈছিলোঁ আমাৰ পল'খন। তো এতিয়া আহি পাইছোঁ আপোনাৰ আমাৰ ধুনীয়া সেউজীয়া পথাৰৰ মাজত। আৰু ইয়াতে মই আহিছিলোঁ, মোৰ লগত আহিছোঁ আমাৰ আফিয়া। হাই কৈ দিয়া বেটা। অকণমান মুডটো চেঞ্জ হৈ আছে, হাই নকয় এতিয়া। তো গাইজ বাকী কি ক'ম, এটা স্পষ্টীকৰণৰ কাৰণে মই এই ভিডিঅ'টো আপোনালোকক থুলমূলকৈ বনাবলৈ ট্ৰাই কৰি আছোঁ। তো যোৱাকালি মানে 2 দিন আগত মই এটা ভিডিঅ' দিছিলোঁ ইয়াত ইউটিউবত ভিডিঅ'টো দিছিলোঁ। আমি ব্ৰেজাখন আনিবলৈ গৈছিলোঁ ধেমাজিৰ পৰা। আৰু ব্ৰেজাখন অনাৰ আগতে আমাক বেলেগ এখন গাড়ী মানুহজনে চাবলৈ মাতিছিলে। আৰু সেই মানুহজনক চাবলৈ মানে গাড়ীখন আমি চাবলৈ যাওঁতে মানে তেওঁ মাতিলে আমাক অলৰেডি। তাৰপিছত আমি চোৱাৰ পিছত ক'লে যে 10 বজাত গাড়ীখন বেলেগ মানুহ নিবলৈ আহিব। তো আমাক মতাৰ কাৰণে মানে অলপ আমি খঙো উঠে দিয়ক। ৰাতিপুৱাই ভাত চাত নোখোৱাকৈ মৰ্ণিঙতে খুব সোনকালে ওলাই গ'লোঁ, গাড়ীখন চালোঁ। চোৱাৰ পিছত কৈছে যে 10 বজাত আপোনাৰ গাড়ীখন বেলেগ মানুহে নিব। তো মানিয়ে যদি আমি মাতিছিলেনো কিয়, সেই বুলি আমি অলপ খঙত মানে কিবা কিবি কওঁতে তাতে এটা শব্দ ওলাইছিল আমাৰ মুখত। আৰু চাওক, এই শব্দটোৰ কাৰণে 2-এজনে মোক কমেণ্ট কৰি আছে যে তুমি এটা জাতিক বা জনজাতিক কেনেকৈ তুমি উপলুঙা কৰিছা বা এনেকৈ বুলি কৈছে আৰু। তো এইটো কাৰণে মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ। ইয়াতে মই দেখাইছোঁ, চাওক ভিডিঅ'টো এইটোৱে আছিলে। ইয়াতে এজনে লিখিছে, তই গাড়ী ব্যৱসায় কৰিব বাবে ভিডিঅ' বনাই থাক, মোৰ বোধে তই কমেণ্টবোৰ নাচাওঁ, কিন্তু তই জাতিক অপমান কৰাৰ অধিকাৰ ক'ত পালি বুলি কৈ আছে। আৰু ইয়াতে মানে জাতিটো কেনেকৈ আহি গ'ল, তাত মই কৈছিলোঁ যে মানুহবিলাক কিয় ইমান চুতীয়া টাইপৰ মানে এটা চুতীয়া মিনিংটো মই বেলেগ এটা টাইপত কৈছিলোঁ। মই কোনো চুতীয়া জাতিক অপমান কৰি কথাটো কোৱা নাছিলোঁ। তো সেইটো কাৰণে মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে চুতীয়া মানে কি। আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাব বা ইউটিউবত চাৰ্চ কৰিলেও পাব চুতীয়া মানে কি। হিন্দী চিনেমা চাইতো প্ৰায় গম পায় চুতীয়া মানে কি। কিন্তু ইয়াত এটা জাতিক আমি কোৱা নাই। সেইকাৰণে মই কৈছোঁ, ইয়াতে কেইজনমানে কৈছে যে তুমি ক্ষমা বিচৰা বুলি। একচুৱেলি এইটো ক্ষমা বিচৰা কথা নহয়, মই ভুল কৰাই নাই। তাত কোনো এটা জাতিক মই অপমান কৰি কথাটো কোৱা নাই। সিহঁতে নিজে ভুল বুলি ভাবিছে আৰু নিজে গাত পাতি লৈছে যে আমাৰ জাতিটোক অপমান কৰিছে বুলি। চুতীয়া আহোম চব একেই, চব অসমীয়া মানুহেই হয়। অসমত যিমান মানুহ আছে চব অসমীয়া মানুহেই হয়। আৰু তাতে কোনোবা এটা জাতিক লৈ মই কোনো ধৰণৰ এনেকুৱা ধৰণৰ বেয়াকৈ ক'বলৈ বা কিবা ক'বলৈ মোৰ কোনো ধৰণৰ অধিকাৰ নাই। তো মই কোৱা নাই। আৰু মইতো স্পষ্ট কৈ দিছোঁ যে তাত কোনো এটা জাতিক মই কোৱা নাই। চুতীয়া টাইপ বুলি কোৱা কাৰণে, চুতীয়া কি বস্তু আপোনালোকে গুগলত চাৰ্চ কৰক, ইউটিউবত চাৰ্চ কৰক, তাতে গম পাব যে চুতীয়া বস্তুটো কি হয়। কিন্তু এইটো চুতীয়া জাতিক মই কোৱা নাই, সেইটো কাৰণে কৈছোঁ। আৰু যিকেইজনে ভাবিছে যে মই ভুল কৰিছোঁ বুলি, যদি তেওঁলোকে ভাবিছে মই চুতীয়া জাতিক অপমান কৰিছোঁ বুলি, আৰু তো তেনেকুৱা ধৰণে ভবাটো আপোনালোকৰ ভুল বুলি মই কৈছোঁ। কিয়নো মই চুতীয়া জাতিক অপমান কৰা নাই, মানুহটো চুতীয়া টাইপৰ বুলি কৈছোঁ। চুতীয়া মানে কি আপোনালোকে গুগলত চাৰ্চ কৰক, হিন্দীত চুতীয়া মানে কি আপোনালোকে নিজে বুজি পাব। তো কথাটো সেইটো হ'ল। তো সেইটো কাৰণে মই স্পষ্ট কৈ দিছোঁ আপোনালোকক, মই তেনেকুৱা ধৰণৰ কোনো এটা জাতিক অপমান কৰা মোৰ অধিকাৰ নাই আৰু কৰা নাই, নকৰোঁ ভৱিষ্যতলৈ। মাটিৰ মানুহ মাটিৰ হৈ থাকিবলৈ ট্ৰাই কৰিম। তো আপোনালোকে এইটো ভুল বুজিছে, সেইটো কাৰণে মই স্পষ্ট কৈ দিছোঁ। বাকী যি কি নহওক, কাম কৰি আছোঁ। জিৰ' লেভেলৰ মানুহ, গ্ৰাছ লেভেলৰ মানুহ, যেনেকৈ জিৰ'ৰ পৰা এই কাম কৰি আছোঁ তেনেকৈ কাম কৰিয়ে থাকিম। কাকো অপমান কৰিবলৈ আমাৰো হেৰি নাই। কিন্তু কেতিয়াবা ঘপককৈ খং উঠিলে মানুহক কেতিয়াবা গালি পাৰি দিওঁ, গালি পৰাৰ মাজতে সেই শব্দটো ওলালে, আৰু মই সেইটো শব্দ জাতিৰ নামত ব্যৱহাৰ কৰা নাই। সেই মানুহটো কি টাইপৰ বুলি মানে গুগলত চাৰ্চ কৰক, ইউটিউবত চাৰ্চ কৰক, গম পাব সেই ৱৰ্ডটোৰ মিনিং কি হয়। ঠিক আছে। বাকী যি কি নহওক, আপোনালোকে বহুতখিনি মৰম চেনেহ দিছে, তাৰ কাৰণে বহুত বেছি ধন্যবাদ। কাম কৰি যাবলৈ আমি সাহস পাইছোঁ। দেখিছে আমি এতিয়া 2-এজন মানুহে আমাক এনেকৈও বেয়াকৈ কয় কেতিয়াবা। আমি এইবিলাক একচুৱেলি গাত পাতি নলওঁ। কেতিয়াবা 2-এজন মানুহে কয় তুমি ডেলিভাৰী ল'ৰা হৈছিলা, ডেলিভাৰীৰ পৰা ইমানখিনি পইচা চুবলৈ পাইছা, গাড়ী পইচা কিবা কিবি, এতিয়া তোমাৰ উস্তাদ বাঢ়িছে। তেনেকুৱা ধৰণৰ একচুৱেলি নহয়। আপুনি মোৰ ঘৰত আহক, চাওক মই কি ধৰণৰ মানুহ, মোক নিজেই গম পাব আপোনালোকে। ফোনত মানুহে মানে উল্টা পুল্টা কৰি থাকে, কেতিয়াবা মেছেজ কৰে, কেতিয়াবা মেছেজৰ ৰিপ্লাই দিব নোৱাৰিলে বেয়াকৈ কৈ দিয়ে মানে মোক, তুমি আজিকালি বেছি উস্তাদি হৈছা, পইচা চুবলৈ পাইছা, এনেকৈ বুলি কয়। এইবিলাক চব মোৰ পইচা নহয়, এইবিলাক চব আনৰে পইচা হয়। ঠিক আছে, মই সেই কথাটোৰ লগত এই কথাটো মই কৈ দিছোঁ আপোনালোকক। ওলাইছে যেতিয়া কথাই নেকি, মানে এইবিলাক মোৰ পইচা নহয়, চব আনৰ পইচা। আমি অকল কামহে কৰি আছোঁ। জিৰ' লেভেলৰ মানুহ জিৰ' লেভেলতে থাকিম। খালি আগতকৈ 2 টকা পইচা চুবলৈ পাইছোঁ, সেইবুলি মোৰ এটিটিউড বাঢ়ি যোৱা নাই। কিন্তু আপোনালোকে কিছুমান মানে মেছেজ কৰি থাকে, মানে এটা কথা সোধাৰ পিছত আকৌ এটা কথা সুধিব, গোটেইখিনি ৰিপ্লাই কৰিবলৈ দিগদাৰী হয়। যেতিয়া ফোন নাম্বাৰটো দি দিওঁ, ফোন নাম্বাৰ দিয়াৰ পিছত ফোন নকৰে, তুমি ৰিপ্লাই দিব নোৱাৰা নি, তোমাৰ ইমান এটিটিউড। মই কৈছোঁ কথা পাতক, ফোন কৰক, ফোনে নকৰে কিছুমান মানুহে। তেনেকুৱা ধৰণে মানে মেছেজত উল্টা পুল্টা কৰে। তো এইটো কাৰণে কৈছোঁ
তেনেকুৱা ধৰণৰ মোৰ কোনো ধৰণৰ এটিটিউড নাই কথাত কেতিয়াবা মানে বেছি দৌৰাদৌৰিত গাড়ী চলাই থাকিলে কথাবিলাক স্পীড কৰি দিলে ভাবে ই বেছি উস্তাদি মাৰি কথাবোৰ কৈ আছে মানে মূল কথাটো শেষ কৰিব বিচাৰোঁ সিমানে তাৰ মিনিং বাকী যি কি নহওক আজিৰ পৰা আৰু বেলেগ বেলেগ গাড়ী বিচাৰিম বাকী এইখন আমি পল'খনো আপোনালোকক দেখুৱাই আছিলোঁ পল'খন এতিয়া আমি স্কুলত থ'বলৈ আহিছিলোঁ ধুনীয়াকৈ পালকিহঁতক সিহঁতক থৈ মেলি এতিয়া ওলাই মেলি আহিলোঁ এখনৰ ফুল ভিডিঅ' এটা আমি বনাম আৰু কথাটো আজি সিমানটোৱে তো আপোনালোকে ভুল নুবুজিব কেতিয়াও আৰু কিবা ক'ব লগা থাকিলে ডাইৰেক্টলি কল কৰি আমাক ক'ব পাৰে মই কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কথা ক'বলৈ মোৰ মানে অধিকাৰ নাই আৰু নকৰোঁ পৰাপক্ষত বাকী ইমান সময়লৈকে চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই চি ইউ লাভ ইউ বাই বাই গাইছ